কৰি আছে আপোনালোকে? মই খাই বৈ পুৰা কাম কৰি আজৰি আৰু এতিয়া মই বস্তু এটা বনাই আছো। এইটো এই যে মোবাইলৰ বক্সবিলাক থাকে ন খালী হৈ তো এইকেইটা এনেদৰে বনাই দিছোঁ, মানে জইন লগাই দিলোঁ। তাৰপিছতে এনেদৰে সজাই থ'ম। আৰু এটা আছে দুটা এনেকৈ সজাই থ'ম। আৰু আজি আপোনালোকক মই দুটা ৰেচিপি দিম, চাবচোন। আৰু সেইকেইটা হৈছে মোৰ চবতছে ফেভাৰিট। মই বনাই কৰি উঠিছোঁ আৰু আপোনালোকে চাই থাকক দেই। এইফালে মই সৰিয়হ কেইটামান ভিনেগাৰত তিয়াই থৈছিলোঁ আৰু লৈছোঁ কেঁচা জলকীয়া কুটি ল'লোঁ। এইখিনি ধুনীয়াকৈ ধুই শুকুৱাই পেলাই, অকণো পানী নাই। আৰু ইফালে নিমখ, আদা, পদুনা অকণমান লৈছোঁ আৰু নেমু লৈছোঁ। এইখিনি মই এতিয়া মিক্সিত মাৰি ল'ম। গোটেইখিনি নামাৰোঁ, অকল এয়া সৰিয়হখিনি মাৰিম। অকণমান ভিনেগাৰো দি দিছোঁ বাৰু তাতে। সৰিয়হখিনি মাৰিম আৰু অকণমান আদা মাৰি দিম। আদা অলপমান গোটা গোটাকৈ থ'ম আৰু অলপমান মাৰি দিম। আৰু জলকীয়াও তেনেদৰে অকণমানহে মাৰি দিছোঁ আৰু আধাখিনি এনেকৈয়ে থাকিব। এইখিনিৰ লগত অকণমান নিমখো দি দিছোঁ। এই আইটেম ধুনীয়া পেষ্ট এটা হৈ গ'ল। আৰু দেখিছেনে, একদম মই যে এইটো ইমান ভাল পাওঁ নহয় খাই, বহুত বেছি মানে মোৰ ফেভাৰেট হয় এইটো। আৰু সেইটো কাৰণে বনালোঁ আৰু আপোনালোককো সেইকাৰণে দেখুৱাই দিছোঁ। এতিয়া তেল অলপ মই গৰম কৰি লৈছোঁ। তেলটো নিজৰ ইচ্ছাত দিব পাৰে, বেছি কমকৈ দিব নালাগে আৰু অকণমান বেছিকৈ দিয়াটো ভাল, কাৰণ গোটেইখিনি যিহেতু ভাজিম। আৰু এইখিনি মই গৰম হোৱাৰ পিছত মই জলকীয়াখিনি এতিয়া অলপ সময় ভাজি ল'ম, ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে। তাৰপিছতে মই এইখিনি যিখিনি পেষ্ট কৰি থৈছিলোঁ সেইখিনি মই এতিয়া ইয়াত দি দিলোঁ আৰু একদম ল' ফ্লেমত মই গোটেইখিনি ধুনীয়াকৈ ভাজি থাকিম। অলপ দেৰি ভাজিব লাগিব, তেতিয়া তাৰ কেঁচা যিখিনি মানে গোন্ধ থাকে সেইখিনি আঁতৰি যাব আৰু তেতিয়া খাবলৈ বেছি ধুনীয়া লাগে। আৰু এইফালে দেখিছেনে, তেলখিনি প্ৰায় শুহি গৈছে। ইয়াতে আৰু অলপ দি ল'ব পাৰে তেল, কিন্তু মই ইমানটো জোখতে ৰাখিছোঁ, বহুত বেছি তেল দিয়া নাই। তেলটো নিজৰ ইচ্ছাত দিব লাগে আৰু ধৰ ইয়াতে নিমখ অলপ দি দিছোঁ, কাৰণ প্ৰথমতে মই অকণমান নিমখ দিছিলোঁ আৰু অকণমান নিমখটো বেছিকৈ দিয়াটো ভাল। আৰু এইফালে মোৰ ওচৰত ভিনেগাৰ নাই কাৰণে মই নেমু ৰসকে দি দিছোঁ। নেমু ৰস, ভিনেগাৰ যিকোনো দিলেই হ'ল, তেতিয়া বহুত দিনলৈকে ভালে থাকে। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই ভাজি আছোঁ, একদম চিমত দিছোঁ, নহ'লেতো ধৰি যাব ন, আৰু তেতিয়া বস্তুখিনি ভালো নহ'ব। এইফালে মোৰ ৰেডি হৈ গ'ল। আৰু দেখিছেনে কি ধুনীয়া লাগিছে, দেখিয়ে একদম খাওঁ লাগিছেনে বাৰু? আপোনালোকে চাগে খায়েই, আৰু এইটো সকলোৱে খায়, তথাপিও মই দেখুৱালোঁ বাৰু বনোৱাৰ কাৰণে। আৰু নেক্সট হৈছে তিলৰ চাটনি বনাইছোঁ। আৰু এইফালে তিল লৈছোঁ, কেঁচা পিঁয়াজ, জলকীয়া আৰু বাদাম লৈছোঁ আৰু অকণমান আদা লৈছোঁ। ইয়াত নহৰু ল'ব পাৰে, মই নহৰু নাখাওঁ কাৰণে ইয়াত দিয়া নাইকিয়া। এইখিনি মই বাদামখিনি অকণমান গৰম কৰি লৈছোঁ, তেতিয়া খুন্দিবলৈ মানে ভাল হয়। আৰু এইফালে পিঁয়াজ আৰু জলকীয়াটো আৰু আদাটোও দিছিলোঁ, আদাটো দেখুওৱা নহ'লে বাৰু। গোটেইখিনি এতিয়া অকণমান তেলতে ভাজি লৈছোঁ, বেছি তেল দিয়া নাইকিয়া। আৰু তিলখিনি অলৰেডি মই ভাজিয়ে থৈছিলোঁ, মানে সেইটো কাৰণে এতিয়া মই ভাজা দেখুওৱা নাই। আৰু এইখিনি গোটেইখিনি মই এতিয়া মিক্সিত মাৰি দিম। অকণমান ইয়াত নিমখ দিছোঁ দেই। আৰু এইখিনি ইয়াতে ধনিয়া দিব পাৰে বা নৰসিংহ দিব পাৰে, মইতো তেনেকৈও দিওঁ। আৰু মই কি কৰোঁ, মই চাটনি এইখিনি মানে তিলখিনি মই ভাজি পেলাই খুন্দি থৈ দিওঁ, ধুনীয়াকৈ খুন্দি থওঁ, মানে শুকানে। আৰু মন গ'লে মই এনেদৰে বনাই খায়ে থাকোঁ, আৰু মোৰ ডেইলিয়ে খোৱা নিচিনা হয়। আৰু আজি ভাবিলোঁ আপোনালোককো মই দেখুৱাই দিওঁ। ইয়াত মই কেঁচা তেল অকণমান দি দিছোঁ ওপৰত, তেতিয়া খাবলৈ ধুনীয়া হয়। আজিলৈ বাই বাই।